মা নিবিৰ আহিলে মাইনাই তোমাৰ কথা বহুত কৈ থাকে আহা বহাহি বৰ্তমান মই বিজনেছ কৰি আছো বিজনেছ মানে কিবা এই দোকান কি বুলি কয় মোৰ ছোৱালীজনীৰ ওপৰত কিবা বিপদ আহে কি কৰিবা যেতিয়ালৈকে তোমাৰ লাভ তোমাৰ ইএমআইতকৈ ওপৰত নাযায় তেতিয়ালৈকে তুমি মোৰ কাৰণে এটা বিজনেছমেন নহয় ষ্ট্ৰাগল কৰি থকা এটা ল'ৰা মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে বেয়া নাপাবা আংকল মই আপোনাক চব ক'লো কিন্তু দুটা সঁচা কথা ক'বলৈ থাকি গ'ল প্ৰথমটো হ'ল যে এই কোট পেণ্টযোৰ ভাড়ালৈ আনিছিলোঁ এটা কথা মনত ৰাখিবা লোকক দেখুৱাবলৈ কৰা কামবোৰৰ বয়স কিন্তু বৰ দীঘলীয়া নহয় সেইটোৱেতো আংকল এই কোট পেণ্টযোৰ ভিতৰত মোক খুলি উশাহ ল'ব পৰা নাই আপোনালোকৰ চকুত যোগ্য হ'বলৈ মই যেন নিজকে ক'ৰবাত হেৰাই দিলোঁ আৰু তৃতীয় সঁচা কথাটো হ'ল যে মই দিব্যাক অন্তৰৰ পৰা ভাল পাওঁ মই জানো মই তাইক ডিজাৰ্ভ নকৰোঁ কেৱল পইচাৰ ক্ষেত্ৰতে নহয় এটা কথা কি জানে মই তাইক লগ পোৱাৰ আগত এইটো ল'ৰা নাছিলোৱে যেতিয়া চবেই মোৰ ওপৰত আশা এৰি দিছিল যেতিয়া মই ভিতৰৰ পৰা শেষ হৈ গৈছিলোঁ তেতিয়া আপোনাৰ ছোৱালীজনীয়ে মোক হাতখন ধৰি মোক সাহস দিছিল তাই মোক সোধা নাছিল মোৰ ডিগ্ৰী কি বাছ তাই মোক জীৱনত আগবাঢ়িবলৈ ৰাস্তা দেখাইছিল আজি মোৰ ওচৰত এখন সৰু দোকান আছে মানুহে গেলামালৰ দোকান বুলি কয় কিন্তু মোৰ কাৰণে সেইখন এখন মন্দিৰ বিশ্বাসৰ আপোনাৰ ছোৱালীৰ বিশ্বাসৰ মই কষ্ট কৰিম আৰু কষ্ট কৰিম যাতে মই সিমানটো যোগ্য হ'ব পাৰোঁ যদি পাৰে মোক নিজকে প্ৰুভ কৰিবলৈ এটা চান্স দিব মই তোমাৰ পৰা এইখিনিয়ে শুনিব বিচাৰি আছিলোঁ কি পাৰিবা এওঁৰ কাৰণে ৱেইট কৰিবলৈ কিন্তু অকল ইয়ে নহয় তুমিও ইয়াৰ যোগ্য হ'ব লাগিব ময়ো এনেকুৱা এজনী ছোৱালী জন্ম দিয়া নাই যোনে নিজৰ মানুহজনৰ ওপৰত প্ৰেছাৰ দি জীৱনটোত আগবাঢ়িব খুব সোনকালে মা দেউতাক লৈ আহিবা